নমস্কাৰ বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছোঁ আসাম এক্সাম ইনষ্টিটিউট চেনেলৰ অন্য এটি ভিডিঅ'লৈ বন্ধুসকল আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ জেনেৰেল নলেজৰ পাৰ্ট 14 আৰু ইয়াত আছে উত্তৰ পূৰ্বাঞ্চলৰ কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ বচা প্ৰশ্নৰ উত্তৰ আশা কৰিছোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু যদি ভিডিঅ'টো চাই ভাল লাগে আৰু আগন্তুক এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে কাষতে থকা ঘণ্টাটো দবাই অল কৰি দিব যাতে মোৰ আগন্তুক ভিডিঅ' মোৰ নটিফিকেশ্যন পটককৈ যাই পায় লগতে বন্ধুসকল ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব নিশ্চয় তো বলক এতিয়া আমাৰ কি আছে আজি 1 নম্বৰত দিয়া আছে উত্তৰ পূব ভাৰতৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি ইয়াৰ উত্তৰ হ'ল কাঞ্চনজংঘা আৰু এই কাঞ্চনজংঘা শৃংগটো উত্তৰ পূব ভাৰতৰ ছিকিমত আছে আৰু ইয়াৰ উচ্চতা হ'ল 8126 ফুট 2 নম্বৰত দিয়া আছে উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বাধিক সাক্ষৰতাৰ হাৰ থকা ৰাজ্যখনৰ নাম কি ইয়াৰ উত্তৰ হ'ল ত্ৰিপুৰা ৰাজ্য আৰু সাক্ষৰতাৰ হাৰ হ'ল 94.65%। 3 নম্বৰত দিয়া আছে উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বাধিক বৃষ্টিপাত হোৱা ঠাইখনৰ নাম কি ইয়াৰ উত্তৰ হ'ল মৌচিনৰাম মেঘালয়ত আছে আৰু বাৰ্ষিক গড় বৃষ্টিপাত হ'ল 1240 চেণ্টিমিটাৰ 4 নম্বৰত দিয়া আছে উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বাধিক জনসংখ্যা থকা ৰাজ্যখনৰ নাম কি ইয়াৰ উত্তৰ হ'ল অসম উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বাধিক জনসংখ্যা থকা হ'ল অসম তো 5 নম্বৰত দিয়া আছে উত্তৰ পূৰ্বাঞ্চলৰ নদীৰ ওপৰত দীৰ্ঘতম ৰূপৱে কোনটো ইয়াৰ উত্তৰ হ'ল ব্ৰহ্মপুত্ৰৰ ওপৰত গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটী সংযোগী ৰূপৱে আৰু ইয়াৰ দৈৰ্ঘ্য হ'ল 1.82 কিলোমিটাৰ 6 নম্বৰত দিয়া আছে উত্তৰ পূৰ্বাঞ্চলৰ দীৰ্ঘতম দলং কোনখন ইয়াৰ উত্তৰ হ'ল ধলা শদিয়া দলং যিখনক ভূপেন হাজৰিকা সেতু বুলি জনা যায় আৰু ইয়াৰ দৈৰ্ঘ্য হ'ল 9.15 কিলোমিটাৰ 7 নম্বৰত দিয়া আছে উত্তৰ পূৰ্বাঞ্চলৰ দীৰ্ঘতম নদী কোনটো উত্তৰ পূৰ্বাঞ্চলৰ দীৰ্ঘতম নদী হ'ল ব্ৰহ্মপুত্ৰ অসমত আছে আৰু ইয়াৰ মুঠ দৈৰ্ঘ্য হ'ল 2880 কিলোমিটাৰ 8 নম্বৰত দিয়া আছে উত্তৰ পূৰ্বাঞ্চলৰ দীৰ্ঘতম পথ ৰেল দলংখনৰ নাম কি ইয়াৰ উত্তৰ হ'ল বগীবিল দলং আৰু ইয়াৰ মুঠ দৈৰ্ঘ্য হ'ল 4.94 কিলোমিটাৰ 9 নম্বৰত দিয়া আছে ছিকিম ৰাজ্যখনক কিমান চনত উত্তৰ পূৰ্বাঞ্চলৰ অংশৰূপে মান্যতা প্ৰদান কৰা হয় ইয়াৰ উত্তৰ হ'ল 1990 চনত আৰু এই ছিকিম ৰাজ্যখন এক অধিসূচনাৰ জৰিয়তে ভাৰতৰ লগত সামিল হৈছিল 1975 চনত 10 নম্বৰত দিয়া আছে উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যক নেফা নামেৰে জনা গৈছিল ইয়াৰ উত্তৰ হ'ল অৰুণাচল প্ৰদেশক আৰু 1962 চনলৈকে এই অৰুণাচল প্ৰদেশখন নেফা নামেৰে জনা আছিল তো বন্ধুসকল আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্টত জনাব লগতে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল